ৰাইডাৰ বহুত ডিমান্ডিং হৈ গৈছে বাইকখন বহুত চলিছে ন এখন যদি মানুহে লয় ষ্টাৰ্টিং প্ৰাইচ কিমান আছে 85,700 নতুন ফেচলিপ আহি গৈছে চেঞ্জেছ আগৰ ৰাইডাৰখনতকৈ কি আহিছে বহুত চেঞ্জেছ হৈছে ডাবল ডিছ আহিছে আগতে আছিল ডিছ এটা পিছতো আহিছে লগতে এবিএছও আহিছে এখন স্পীড কেনেকুৱা হ'ব স্পীডটো খুব ভালে পাব কাৰণ ইকো মোড আৰু পাৱাৰ মোড দুইটা দিয়া আছে যদি আপুনি পাৱাৰ মোডত চলায় তেনে আপোনাৰ 0 to 60 উঠিবলৈ মাত্ৰ 5.8 ছেকেণ্ড মানে 6 ছেকেণ্ডো নালাগে 6 ছেকেণ্ডো নালাগে মিটাৰটো আপোনাৰ আগতে এলচিডি আছিল এতিয়া টিএফটি মিটাৰ কৰিলে ভিজিবিলিটি বেছি পাব আৰু মাল্টি কালাৰ হয় গিয়াৰ শিফটিংটো দেখাই থাকে 125ত নেদেখায় এইটো বেলেগ মডেলত কিন্তু 125ত আমাৰ ৰাইডাৰ দেখাই দিয়ে ইকো মোড পাৱাৰ মোড দুইটা দিয়া আছে তেল বেছি খাইছে কম খাইছে আপুনি মেইনটেইন কৰি ৰাখিব পাৰিব সাইড ষ্টাৰ ইণ্ডিকেটৰ দেখাব তাৰপিছত আপোনাৰ আইগো এচিছ মানে কি যেতিয়া আপুনি অভাৰটেক কৰে বাইপাছত তেতিয়া আপোনাৰ এক্সট্ৰা এনাৰ্জি লাগে এইটো আপোনাৰ বেটাৰী পৰা সি টানে মানে ইঞ্জিনে তো এক্সট্ৰা মাইলেজটো বেছি পোৱা যায় আৰু আপোনাৰ পিকআপটো এক্সট্ৰা পোৱা যায় ওকে গাইজ আজি আপোনালোক দেখাব গৈ আছোঁ টিভিএছৰ ৰাইডাৰ বাইকখন বহুত চলি আছে আপোনালোকে জানে এই বাইকখন যদি আপোনালোকে এখন ৰাইডাৰ ল'ম বুলি ভাবি আছে ন যদি প্লেনিং কৰি আছে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব বহুত ধুনীয়া এখন বাইক হয় টিভিএছৰ প্ৰতিখন বাইকে ডিমাণ্ডিং হৈ পৰিছে আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই ন টিভিএছৰ ৰাইডাৰ বাইকখনৰ ডিটেইলছত আপোনালোক জনাবলৈ চেষ্টা কৰিম একেবাৰে কম ডাউন পে'মেণ্টত আপোনালোকে এখন ল'ব পাৰিব মই বৰ্তমান আহিছোঁ নগাঁও বিনায়ক টিভিএছ শ্ব'ৰুমত আপোনালোকে সম্পূৰ্ণ বাইকখন এবাৰ চাওক মই ওচৰৰ পৰা বাইকখন দেখাবলৈ চেষ্টা কৰিছোঁ বহুতকেইটা মডেল আপোনালোকে ইয়াতে পাই যাব বহুতকেইটা কালাৰ আপোনালোকে ইয়াতে পাব সম্পূৰ্ণ বাইকখন মই দেখাই লৈছোঁ বহুত ধুনীয়া এখন বাইক হয় বহুত চলি আছে ভাবিলোঁ আপোনালোক এখন ৰাইডাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আপোনালোকে নিউ ফেচলিপ অহাৰ পিছৰ পৰা বাইকখনত বহুতখিনি চেঞ্জেছ পাব আগৰ যিখন ৰাইডাৰ আছিলে সেই ৰাইডাৰখনৰ যদি আপোনালোকে এইখনৰ লগত কম্পেয়াৰ কৰে বহুতখিনি ডিফাৰেঞ্চ আপোনালোকে পাই যাব তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব এটা ফেচিলিটি আপোনালোক ডিটেইলছত জনাবলৈ চেষ্টা কৰিম তো এতিয়া দেৰি নকৰি মই চেল্ফ এক্সিকিউটিভ মানস দাক চিনাকি কৰাই দিছোঁ মানস দা নমস্কাৰ ভালে আছে হয় তো মানস দা ক'ত আহিছোঁ মই হয় বিনায়ক টিভিএছ জিলাত আহিছে নগাঁও খুটিকটীয়া হয় ঠিক আছে ৰাইডাৰ বহুত ডিমাণ্ডিং হৈ গৈছে বাইকখন বহুত চলিছে ন এইখন যদি মানুহে লয় ন ষ্টাৰ্টিং প্ৰাইচ কিমান আছে 85,700 ওকে ইয়াৰ মডেল কেইটা আছে ইয়াৰ মডেল আপোনাৰ 5টা আছে আৰু কালাৰ যদি চাওঁ কালাৰ এভেইলেবল আছে মিনিমাম 10-12টা কালাৰ এভেইলেবল আছে ওকে ঠিক আছে তো মডেল ৱাইজ দামবোৰ অলপ বেলেগ হৈ গৈ থাকিব হয় ডিফাৰেন্স আহিব তাৰ ফিচাৰ্ছ বাঢ়ি গ'লে দামটো অলপ ডিফাৰেন্স হ'ব ওকে আমি আজি যিটো মডেল দেখাম এইটো কি মডেল হ'ব ডাউন মডেল নে টপ মডেল এইটো মিডল মডেল হয় সুপাৰ স্কোয়াৰ এডিশ্যন হয় এইটো এভেঞ্জাৰৰ ষ্টিকাৰ আছে গ্ৰাফিক্স থকা হয় ওকে ঠিক আছে তো জানিবলৈ চেষ্টা কৰিম বহুতখিনি কথা জানিব লাগিব ভিডিঅ'টোৰ মাজত আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো নতুন ফেচলিপ আহি গৈছে হয় চেঞ্জেছ আগৰ ৰাইডাৰখনতকৈ কি আহিছে বহুত চেঞ্জেছ হৈছে ডাবল ডিছ আহিছে হয় আগতে আছিল ডিছ এটা পিছতো আহিছে লগতে এবিএছও আহিছে ওকে ঠিক আছে আমি যদি ফ্ৰণ্টৰ পৰা চাওঁ কি চেঞ্জেছ আহিছে বডিটো আগতে ডিআৰএল দিয়া আছিল এলইডি লাইট দিয়া আছে মিটাৰটো আপোনাৰ আগতে এলচিডি আছিল এতিয়া টিএফটি মিটাৰ কৰিলে ওকে ভিজিবিলিটি বেছি পাব আৰু মাল্টি কালাৰ হয় ওকে ফ্ৰণ্ট টায়াৰ সাইজ কিমান আছে টায়াৰটো 18/100 × 17 টায়াৰ ডাঙৰ আছে হয় ৰট'পেডেল ডিছ পাব হয় এবিএছটো আহি গৈছে হয় ঠিক আছে সাইডত এফালে কি চেঞ্জেছ আহিছে বাইকখনত 3D লগো পাব হয় ব্লেক পেন্থাৰ গ্ৰাফিক্সত পাব হয় 5টা গিয়াৰত পাব ইঞ্জিন থিয় ইঞ্জিনত পাই যাব হয় থিয় ইঞ্জিন পাব কিমান সিসি আহিব ETFI টেকনলজি হয় যত আপুনি ইকো আৰু পাৱাৰ দুইটা মোড পাই যাব ইকো পাৱাৰ মোড চেক কৰিব পাৰিব ন পাৰিব ওকে তো দেখাই আছো গিয়াৰ লিভাৰ এডালে থাকিব হয় দেখিছে সিঙ্গেল গিয়াৰ লিভাৰ দেখাই আছো সব সম্পূৰ্ণ বাইকখন আপোনাক দেখাই দিছো ডাবল সিটও এভেইলেবল আছে সিঙ্গেল সিটতো পাই যাব হয় ঠিক আছে তো সিট এটা টুকুৰা সিট হ'ব ন হয় ডাবল সিটত পাব আৰু সিঙ্গেল সিটতো পাব দুইটা এভেইলেবল আছে লগতে স্পেস পাব আপোনাৰ ডকুমেন্টছ ফাৰ্ষ্ট কেছত কি ৰাখিব কেনে স্পেস দিয়া আছে হয় দেখাই আছো সম্পূৰ্ণ বাইক আপোনালোকে একদম ভিডিঅ'টো এখলৈকে চাব স্কিপ নকৰাকৈ মই আপোনালোক বাইকখন দেখাবলৈ চেষ্টা কৰি আছো লগতে আপোনাৰ পাৱাৰ মোড ইকো মোড দুইটা দিয়া আছে ওকে তো এইফালে যদি চাওঁ কিকডাল নাথাকিব ন কিক থাকাও আছে নাথাকাও আছে এইটো কিক নাইকিয়া কিক থাকা মডেল আপ মডেল হ'ব নে ডাউন মডেলত হ'ব ডাউন মডেলৰ হ'ব কিক থাকা এইটো সিঙ্গেল সিট আহিব ন বেলেগ বেছি ডিফাৰেন্স নাই সিঙ্গেল সিট আহিব মানে লগতে এবিএছটো নাহিব ওকে শেষৰ পৰা ফাৰ্ষ্টলৈকে সিঙ্গেল সিট ফ্যামিলি কেনে যেটো সিঙ্গেল সিট ভাল হয় সুবিধা হয় এটো ভাল ওকে এখন স্পিড কেনেকুৱা হ'ব স্পিডটো খুব ভালে পাব কাৰণ ইকো মোড আৰু পাৱাৰ মোড দুইটা দিয়া আছে যদি আপুনি পাৱাৰ মোডত চলায় তেনে আপোনাৰ 0 to 60 উঠিবলৈ মাত্ৰ 5.8 ছেকেণ্ড মানে 6 ছেকেণ্ডো নালাগে 6 ছেকেণ্ডো নালাগে ওকে ঠিক আছে বহুত এটা মানে পাৱাৰফুল ইঞ্জিন হ'ব ন 3 ভেল্ট হয় সেইকাৰণে এটা পাৱাৰটো ভাল পোৱা যায় হয় 3 ভেল্ট এয়াৰ আৰু অইল কুল হয় ইঞ্জিনটো ঠাণ্ডা কৰি ৰাখে হয় লং জাৰ্নি কৰিবৰ কাৰণে আপোনাৰ সুবিধা হ'ব ন আৰু আপোনাৰ বিএছপি আপোনাৰ দিয়া আছে 11.75 আৰু আৰপিএম 6000 আৰপিএম 6000 আছে আৰপিএম বহুত আছে ওকে 125 বহুত দিছে আৰু বহুত দিছে ন তো মাইলেজ কেনেকা আহিব এখন মাইলেজটো সব মুডত চলালে আপোনাৰ হেটো ওপৰত ডিপেন্ড কৰিব ইকোত চলালে আপোনাৰ 50 55 60 আহি যাব আৰু যদি পাৱাৰ চলায় 50 মানে মোটামুটি ঠিকে আছে 50 আজিকালি সাফিচিয়েন্ট না ওকে ঠিক আছে তো এখনত আপোনাৰ মোবিল কিমান কেপাসিটি আছে 90 ml ন আৰু তেল টেংকি কেপাসিটি কিমান
টেংকি কেপাচিটি তেলৰ 12 লিটাৰ হয় 12 লিটাৰ ন ঠিক আছে ইণ্টাৰনেল ফেচিলিটি আৰু কি আছে ইণ্টাৰনেট বহুত দিয়া আছে এনেকৈ আপোনাৰ ধৰক গিয়াৰ শিফটিংটো দেখাই থাকে 125ত নেদেখায় এইটো বেলেগ মডেলত কিন্তু 125ত আমাৰ ৰাইডাৰ দেখাই দিয়ে ইকো মোড পাৱাৰ মোড দুইটা দিয়া আছে তেল বেছি খাইছে কম খাইছে আপুনি মেইনটেইন কৰি ৰাখিব পাৰিব সাইড ষ্টাৰ ইণ্ডিকেটাৰ দেখাব তাৰপিছত আপোনাৰ আইগো এচিছ মানে কি যেতিয়া আপুনি অভাৰটেক কৰে বাইপাছত তেতিয়া আপোনাৰ এক্সট্ৰা এনাৰ্জি লাগে সেইটো আপোনাৰ বেটেৰীৰ পৰা সি টানে মানে ইঞ্জিনে তো এক্সট্ৰা মাইলেজটো বেছি পোৱা যায় আৰু আপোনাৰ পিকআপটো এক্সট্ৰা পোৱা যায় ওকে মানে বেলেগ 125 বাইক বিলাকত এই সুবিধা নাথাকে মানে তো যিখিনি সেগমেন্ট হয় আমাৰ টিভিএছতে থাকে ওকে যিখিনি মানে সুবিধা পাবলগীয়া থাকে ইয়াতে দেখাই থাকে মানে আৰু ব্লুটুথ কানেক্টিভিটি পাব যত আপোনাৰ মোবাইলটো কানেক্ট কৰিব পাৰিব নেভিগেশ্যন কলাৰ আইডি মেছেজ এইবোৰ আপোনাৰ তাত আহি থাকিব আৰু ওচৰে পাজৰে কিবা হস্পিটেল হওক আপোনাৰ পেট্ৰল পাম্প হওক কিমান কি আছে আপুনি চাব পাৰিব লগতে ভইচ এচিছো দিয়া আছে ভইচ এচিছ দি আছে ন দেখাই আছে আপোনালোকে পাই যাব এই সুবিধা ইয়াতে ব্লুটুথ কানেক্টিভিটি সুইচ আছে ন ঠিক আছে তো দাদাৰ পৰা আপোনালোকে ফেচিলিটি গম পালে এইখন যদি এতিয়া মানুহে লয় ফাইনেন্স যদি কৰে মিনিমাম ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম ডাউন পেমেন্ট আপোনাৰ 11000 কিমান দিন টাইম লাগিব মিনিমাম তো 1 ঘণ্টাত হৈ যাব 1 ঘণ্টা লাগিব ন 1 ঘণ্টাত হৈ যাব আউট অফ ডিস্ট্ৰিক্ট মানে নগাঁৱৰ বাহিৰৰ মানুহে চাই আছে ভিডিঅ'টো তেখেতলোকে পাৰিব এদিনতে হ'ব ন হয় তো ডকুমেণ্টছ কি লাগিব আধাৰ কাৰ্ডখন লাগিব অৰিজিনেল পান কাৰ্ড লাগিব আৰু বেংক পাছবুক লাগিব আৰু এটিএম লাগিব ফাইনেন্স কি কৰে ফাইনেন্স আমাৰ মিনিমাম 10টা মান কোম্পানীৰ লগত আমাৰ টাইপ আছে মানে যি বিচাৰে কাষ্টমাৰে সেইটোৱে পাব ন পাই যাব ঠিক আছে তো দাদাৰ পৰা আপোনালোকে শুনা পালে খুব ধুনীয়াকৈ দাদা আপোনালোকে এই বাইকখনৰ ডিটেইলছত জনাবলৈ চেষ্টা কৰিলে বহুতখিনি বাইক ইয়াতে এভেইলেবল আছে আপোনালোকে মোৰ পেজটো যদি ফ'ল' কৰি ৰাখে বা ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখে আপোনালোকে ইয়াত থকা প্ৰতিখন বাইকৰ আপোনালোকে ভিডিঅ' এক্সট্ৰাকৈ পাই যাব তো মানস দা ভিডিঅ'ৰ শেষত ভিউৱাৰ্ছক কি ক'ব যদি এখন ৰাইডাৰ ল'ম বুলি ভাবি আছে হয় মোৰ নাম্বাৰটোতো দিয়াই হ'ব কণ্টেক্ট কৰিলে হ'ল বাকী কিবা যদি জানিব লগা থাকে এক্সট্ৰা ফোন কৰিলে হ'ল মই গোটেইখিনি আপোনালোকক জনাই দিম ওকে ঠিক আছে তো দাদাৰ পৰা গম পালে বাইকখনৰ ডিটেইলছত দাদাই আৰু মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে যদি এনেকুৱা নিচিনা এখন ৰাইডাৰ বাইক ল'ম বুলি ভাবিছে আপোনালোকে স্ক্ৰীনত থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব মডেল আপোনালোকে বহুতকেইটা পাই যাব 5টা মডেলত আপোনালোকে বাইকখন পাই যাব আপোনালোকৰ যিমানটো বাজেট হয় সেই বাজেট অনুপাতে আপোনালোকে ৰাইডাৰ বাইক এখন ল'ব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আপুনি মোৰ এই ভিডিঅ'টো ফেচবুক পেজত প্ৰথম চাই আছে পেজটো ফ'ল' কৰি ৰাখিব আৰু যদি ইউটিউবত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব আপোনালোকে জানে মই বাইক আৰু গাড়ী ৰিলেটেড ভিডিঅ' আপোনালোকক ডেইলি দিবলৈ চেষ্টা কৰোঁ ধন্যবাদ